নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰিছোঁ সকলোৱে ভাল। এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বৰ্তমান সময়ত অসুস্থ হৈ পৰিছে গৰিমা বৌ। অসমবাসী হিয়াৰ আমঠু ঈশ্বৰৰ পুত্ৰ জুবিন দাৰ ফটো আৰু গান শুনি চিকিৎসালয়ৰ বিচনাত সময় পাৰ কৰিছে গৰিমা বৌয়ে। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে সোনকালে বৌক সুস্থ কৰি দিয়ে আৰু বৌক শক্তি দিয়ে। এতিয়া আহিছোঁ দ্বিতীয়টো খবৰলৈ। বৰষাবাই কিনো ক'লে ন্যায় প্ৰক্ৰিয়াক লৈ, জুবিন দাই ইমান দিনে ন্যায় নোপোৱাক লৈ কিনো ক'লে শুনোচোন আহক। জুবিন দাই যদি ন্যায় নাপায়, অসমত আৰু কোনে ন্যায় পাব? তেখেতেই যদি ন্যায় নাপায়, গতিকে তেখেতে ন্যায় পাব লাগিব। বা প্ৰকৃততে কি হৈছিলে সেইখিনি সময়ত আজি গৰিমা বৌও হয়তো সেই প্ৰশ্ন উত্থাপন কৰিছে যে প্ৰকৃততে সেইখিনি সময়ত ছিংগাপুৰত কি হৈছিলে সেই কথাখিনি আমি জানিব বিচাৰোঁ। গতিকে সেই কথাখিনি সেইখিনি সময়ত যিসকল লোক আছিলে লগত, সেই বোটখনতে হওক ইয়টখনতে হওক, তেওঁলোকে নিশ্চিতভাৱে ভালকৈ ক'ব পাৰিব। গতিকে সেই কথাবিলাক স্পষ্ট হ'ব লাগে অসমীয়া ৰাইজৰ মাজত, কাৰণ প্ৰাণৰ শিল্পীক হেৰুৱাইছে। সেই আৱেগ আমি আচলতে কেতিয়াও আমি সেই কথা পাহৰিব নোৱাৰোঁ। সেই বিষ, সেই বেদনা আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। সেয়া কেতিয়াও আমাৰ মনৰ পৰা আঁতৰ নহয়। গতিকে এই ক্ষেত্ৰত আজি যদিও বা নিৰ্বাচনীৰ এক পৰিৱেশ গোটেই ৰাজ্যতে, মই ভাবোঁ আগন্তুক যিয়ে চৰকাৰ গঠন নকৰক কিয়, চৰকাৰ আহিব যাব কি হ'ব নাজানো, কিন্তু জুবিন দা আমাৰ চিৰবিৰাজমান। ভিডিঅ'টো ইমানখিনি আছিল। নতুন যদি কোনোবা আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কেনেকুৱা ধৰণৰ খবৰ চাব বিচাৰে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব।